আজিৰ সভাৰ সভানেত্ৰী মহোদয়া আৰু উপস্থিত সকলো আইমাতৃক মুখৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত সভাত উপস্থিত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম লখিমপুৰ জিলা সমিতি নিশ্চিতভাৱে এটা আলোচনাহে হৈছে। আজি কমিটি গঠন হ'ব আৰু যিহেতু আজি প্ৰায় 8 বছৰৰ পৰা মই সাংবাদিকতাৰ লগত জড়িত, সেয়েহে আমি দেখি আহিছোঁ বিভিন্ন সময়ত যে নাৰীসকল নিৰ্যাতনৰ বলি হৈ আহিছে। বিভিন্ন ক্ষেত্ৰত আমি বাতৰি কৰিবলৈ গৈ যেতিয়া আৰক্ষীৰ সৈতে আমি বাতৰি কৰিবলৈ উপস্থিত হওঁ তেতিয়া আমি বুজি উঠো ঘটনাবোৰ। আপোনালোকক মই উদাহৰণ হিচাপে দিব বিচাৰিছোঁ, যোৱা 4 জুনত লখিমপুৰ জিলাৰ থেকেৰাগুৰি নআলিত এটা ঘটনা সংঘটিত হৈছিলে। যিটো ঘটনাই আচলতে আমি যেতিয়া ভিডিঅ' সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তেতিয়া নাকত ৰুমাল দি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিলে। কাৰণ অভিযোগ যে সেই মহিলাগৰাকীক স্বামীগৃহই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ গছত লুমাই থৈছিল। অৰ্থাৎ 31 মে তাৰিখে তেখেতে নিৰুদ্দেশ হৈছিলে ঘৰৰ পৰা আৰু 4 তাৰিখে তেখেতৰ মৃতদেহ জংঘলৰ মাজত ওলাইছিলগৈ। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। অলপ দিনৰ আগত আৰু যদি আপোনাক উদাহৰণ হিচাপে দিবলৈ চাওঁ, আমাৰ ফালুৱাৰে আৰকে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বিতীয় বাৰ্ষিকৰ তেখেতে ছাত্ৰী, তেখেতে প্ৰেম বিবাহৰ সূত্ৰে পলাই গৈছিলে ল'ৰাজনে, কিন্তু প্ৰায় 6 মাহো নহ'লে, বিয়া হোৱাৰ 7 মাহো নহ'লে তেখেতক হত্যা কৰা হ'ল, ঘৰতে হত্যা কৰা হ'ল। কেইদিনমান আগৰ ঘটনা মহিলাসকলে প্ৰতিবাদো কৰিছিলে, আমি বাতৰি সংগ্ৰহ কৰিছিলোঁ। বিহপুৰীয়া আৰক্ষীয়ে ঘটনাটো ইমান গুৰুত্ব দিয়া নাছিলে। আমি কিন্তু বিহপুৰীয়া আৰক্ষী সংবাদ মাধ্যমে যেতিয়া প্ৰেছাৰ দিলোঁ, প্ৰেছাৰ দিয়াৰ পিছত তেখেতক যেতিয়া সোধপোছ কৰা হ'ল, যোনে বাল্য বিবাহ হৈছে তেওঁলোকে পিছত আকৌ পৰকীয়া প্ৰেম কৰিলে। আৰু এটা ঘটনা, সেই পৰকীয়া প্ৰেমটো আমাৰ খুব বেছি হৈছে। কিয় আচলতে ক'ব পৰা নাই, বা আমাৰ আৰু 4-5 জনী ছোৱালী নিৰুদ্দেশ হৈছে মানে কি, পৰকীয়া প্ৰেম হয় তেওঁলোকে পলাই গুচি যায়। তাৰপিছত আকৌ নিৰুদ্দেশৰ গোচৰ দিয়েগে, তাৰপিছত গম পাই যে তেখেতে ইতিমধ্যে পৰকীয়া প্ৰেমৰ ফলত পলাই গুচি গ'ল। আচলতে পৰকীয়া প্ৰেমটো হৈছে, কিয় হৈছে মই নাজানো। যিবিলাক বাল্য বিবাহ হৈ আহে সেইবিলাকেই বেছিকে কৰেগৈ নেকি পৰকীয়া প্ৰেম। মানে সৰুলৈকে মোবাইল চোবাইল চুবলৈ নাপায়, বোৱাৰী হৈ যোৱাৰ পিছত আকৌ গিৰিয়েকে মোবাইল চোবাইল লৈ দিয়ে, তাৰপিছতে এইবোৰ হৈ যায় আৰু ঘটনা। এইবিলাক সামাজিক ব্যাধি আচলতে, সামাজিক ব্যাধি। আৰু আইনখনো আমাৰ কিছুমান ল'খনো মানে আমাৰ অকণমান দিগদাৰ কৰি দিছে যে প্ৰাপ্তবয়স্ক যদি মহিলা হয়, প্ৰাপ্তবয়স্ক যদি পুৰুষ হয়, তেওঁলোকে যদি ধৰক পৰকীয়া প্ৰেমতো লিপ্ত হয় বা শাৰীৰিক সম্বন্ধতো তেওঁলোকে লিপ্ত হয়, কিন্তু তেওঁলোকৰ আইনখন ইমান কঠোৰ নহয় মানে। কিন্তু আইনখন কঠোৰ হোৱাটো খুব জৰুৰী। কিন্তু বাল্য বিবাহৰ ক্ষেত্ৰত আইনখন বাৰু অকণ কঠোৰেই বাৰু, তেওঁলোকৰ কঠোৰ আইন আছে সেই সন্দৰ্ভত। ইতিমধ্যে বহুতক জেললৈ প্ৰায় প্ৰতিদিনাই জেললৈ প্ৰেৰণ কৰি থকা হয়, প্ৰেৰণ কৰি থকাই হয়। আৰু সেয়েহে আমি বেছি কথা নকওঁ আৰু দেৰিয়ে কথাটো ওলাই থাকে। সেইকাৰণে আমি কামনা কৰিছোঁ এই যি নদী আৰু নাৰী জাগ্ৰত শক্তি অসম। বাইদেউহঁতে কোনো কথা পাতিছিল, মই সুধিছিল যে নদীটো কেলে লগালে, নদীটো কি বাইদেউ বুজাই দিছে ধুনীয়াকৈ, মই বুজি পাইছোঁ বাৰু। এতিয়া নদীক যেনেকৈ বান্ধি ৰাখিব নোৱাৰি, নাৰীসকলক বান্ধি ৰাখিব নোৱাৰি। আমি নাৰী শক্তি সদায় পূজা কৰি আহিছোঁ। মা দুৰ্গাক পূজা কৰোঁ, আই লক্ষ্মীক পূজা কৰোঁ, আই সৰস্বতীক পূজা কৰোঁ, কালীক পূজা কৰোঁ, আই মনসাক পূজা কৰোঁ। নিশ্চয় আমি নাৰী শক্তিক সদায় পূজা কৰি আহিছোঁ। আৰু নাৰী শক্তিৰ অবিহনে আমাৰ সমাজখনো চলিব নোৱাৰে, প্ৰকৃতিও থাকিব নোৱাৰে। নাৰীক আচলতে প্ৰকৃতি বুলি কোৱা হয়। প্ৰকৃতিক যিদৰে আমি ভাল পাব লাগে, আমি নাৰীসকলকো এইদৰে সন্মান কৰিব লাগে, ভাল পাব লাগে। আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে সদায় মহিলাসকলৰ বাবে কাম কৰক, পুৰুষসকলৰ বাবেও কাম কৰক, আমি কামনা কৰিছোঁ। পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধেও মাত মাতক, মহিলা নিৰ্যাতনৰ বিৰুদ্ধেও মাত মাতক, আৰু এটা ভাল সংগঠন হওক। কিছুমান সংগঠন আছে ইমান মই ক'লোৱে অলপ দেৰি, তেনেকুৱা নহয়। এটা ভাল সংগঠন হওক, নিস্বাৰ্থভাৱে মাত মাতক। নিশ্চিতভাৱে এটা সংগঠন কৰিবলৈ পইচা পাতিও লাগিব, কেতিয়াবা ডাকচন ল'বও লাগিব, নালাগে বুলি নকওঁ। যিহেতু ময়ো এসময়ত ছাত্ৰ সন্থা কৰা, কিন্তু সাংবাদিকতা হোৱাৰ পিছত মই ছাত্ৰ সন্থাৰ পৰা বিদায় লৈছিলোঁ। কিন্তু সেইটোৱে কথা, পইচা পাতি ল'বই লাগিব, কিন্তু সেয়া আচলতে দালালি কৰি ল'ব নালাগে। ৰাইজৰ পৰা ডানেশ্যন কৰি লওক, ৰাইজে নিশ্চয় সহায় সহযোগ কৰিব। ইয়াকে কৈছোঁ, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সদায় জিলিকি থাকক। আৰু লাষ্টত শেষত কম, সকলোকে প্ৰণাম শ্ৰদ্ধা জনাইছোঁ। আৰু শেষত কি ক'ম, শেষত ক'ম নাৰী শক্তি জিন্দাবাদ। ধন্যবাদ।